গুড মৰ্নিং গাইজ। আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত কষ্টকৈ কটালো মানে ৰুম নাপালো ন, ৰাতি দেৰি হৈ গ'ল, 4-5মান বাজি গ'ল। তাৰপিছত এইফালে দেখিছে কিশোৰ আৰু এইফালে ৰাহুল আৰু প্ৰিয়ম ঘূৰি আছে আৰু এইফালে পৰাগ। আপোনালোকক এতিয়া দেখাম বেলকনিৰ পৰা যিটো ভিউ আহিছে, কি ধুনীয়া। মই একেবাৰে ছাদত আহি গ'লো, বেলকনিৰ পৰা ইমান ভিউটো ভাল নুঠিছিলে, তো মই আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ ৰ'ব। আমি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ গৈ আছোঁ আৰু সেয়া দেখিছে তলতো ৰুম আছে। আজি ৰুম পামহে আমি গোটেইখিনিয়ে, চবে ডাবল বেড হিচাপে। আৰু এতিয়া গৈ আছোঁ ব্ৰেকফাষ্ট কৰিবলৈ, কাৰণ বহুত ভোকত আছোঁ। এই বাপৰে এনেকৈ চবেই ইয়াত চাহ খোৱাত ব্যস্ত। মোলৈ থবি আকৌ, নহ'লে মোলৈ নাথাকিবই। খাবলৈ চশমা পিন্ধি আহ যে তই, আৰু হাতত গোটেই গাল সোমোৱাই লৈছে বে। বাথৰুমৰ পৰা কোনে চশমা পিন্ধি ওলাই? আমি খাই বৈ এতিয়া গা পা ধুই চবে ইয়াত ৰেডি হ'লো। এয়া দেখিছে চব সকলোৱে ৰেডি হৈ আছে। এতিয়া আমি হৰ্ণবিল ফেষ্টিভেল যাম। ক'ত যাম কৰে? বহুত বছৰৰ আশা আজি পূৰণ হ'ব। বহুত বছৰৰ ভাবি আছোঁ হৰ্ণবিল ফেষ্টিভেল যাম আজি ফাইনেলি আহি গোটেইখিনিয়ে পালোঁ। ভাল লাগিব, এনজয় কৰিম। এতিয়া যাম আমি হৰ্ণবিল ফেষ্টিভেল। বাকী চাই থাকিব। বাকী ইয়াত কি ওলাইছে আমিও চাবলৈ গৈ আছো। ইয়াত কি ওলাইছে? ইয়াত কি ওলাইছে? অ' মাই গড, হোৱাট ইজ দিছ মেন? অ' ভাই, কি আনিছা ইয়াত তুমি? কিবা বিজনেছ ট্ৰিপত অহা নিচিনা লাগিছে পৰাগ, একদম বিজনেছ ট্ৰিপত যোৱা নিচিনাকৈ ওলাইছে এই বেগ চেগ লৈ। আৰু চবেই ইয়াক চাবলৈ, আৰু ইয়াৰ ড্ৰেছটো দেখিছে খাতাৰনাক কম্বল ষ্টাইলৰ এটা মানে কি চাৰ্ট পিন্ধি লৈছে। দেখিছে, এই বেগটোলৈ মন কৰক। এইবোৰ আপোনালোকে পটককৈ নেদেখিব, ট্ৰিপত গ'লে এইবোৰ নেদেখে এইবোৰ বেগ। কিন্তু ইয়াত আমাৰ ৰুমটো এনেকৈ জধলা মধলাকৈ এৰি থৈ গুচি গৈছোঁ। এতিয়া আমি গৈ থাকোঁ। বাই গাইছ। আৰু ইয়াত পূৰা ৰ'দ দি আছে যদিও পূৰা ঠাণ্ডা, আৰু ৰাতিটো ক'বই নালাগে, পূৰা বতাহ মাৰি আছে। 2-3টা জেকেট পিন্ধিও পাত্তা পোৱা নাই। ভাবিছিলোঁ নৰ্মেল অৰুণাচল টাইপৰে হ'ব, কিন্তু ইয়াত সাংঘাতিক ঠাণ্ডা। এতিয়াও ৰ'দ দি আছে যদিও পূৰা ঠাণ্ডা, মানে সেইটো ফিল কৰিব পাৰিছোঁ। বাকী এতিয়া ফেষ্টিভেল গৈ আপোনালোকক দেখাই আছোঁ, বাকী চাই থাকিব। ছোৱালীও এনেকৈ খোজকাঢ়িব নোৱাৰে অ', তই যেনেকৈ খোজকাঢ়। খোজকাঢ়ি আহিছিলোঁ, আৰু এইফালে দেখিছে বৰ্ড, এইফালে এক্সিট কৰিবলৈ দিছে গাড়ীৰ কাৰণে, কিন্তু মানুহ খোজকাঢ়ি যাব পাৰে। তো আমি গোটেইখিনি গৈ আছোঁ, বাকী আগফালে গোটেইগাল গৈ আছে। কেনেকুৱা লাগিছে কিশোৰ? বহুত ওপৰলৈ গৈ আছোঁ, একদম পিছফালে টানি নিছে। দেখিছে পূৰা তলৰ পৰা উঠিব লগা হৈছে, ভাগৰি গৈছোঁ মানে। আৰু বহুত দূৰ খোজকাঢ়ি আহিলোঁ মেইন ৰাস্তাই, আৰু ধূলি, ইমান ধূলি, আৰু বহুত ঠাণ্ডা লাগিছে মানে। জেকেট ননা হ'লে পস্তাই গ'লোঁ হয়। তো বাকী গৈ থাকোঁ আৰু চাই থাকিব। আৰু এয়া দেখিছে আপোনালোকে ঝুম খেতি পাহাৰত, কি ধুনীয়া লাগিছে দেখিবলৈ। ভাগৰ লাগি গ'ল এইকণ উঠোঁতে। এয়া দেখিছে কিমান তলৰ পৰা আহিছোঁ আমি, আৰু বহুত ওপৰলৈ যাবলগীয়া আছে। এয়া দেখিছে, মোবাইলত হয়তো ধৰিব পৰা নাই, কিন্তু বহুত ওপৰলৈ যাব লাগিব এতিয়া। তো চাই থাকক, বাকী দেখাই আছোঁ। বৰ্তমান আমি আহি পালোহি যেনে তেনে, বহুত ওপৰলৈ আহিব লগা হ'ল। আৰু এইফালে যায় কেম্প ছাইট, আৰু এইফালে কি আছে নাজানো, আৰু এইফালে ফেষ্টিভেলৰ মেইন জেগাটো এইফালে আছে চাগে। তো আমি এইফালে গৈ আছোঁ এতিয়া, আৰু অৱস্থাটো দেখিছেই, একদম হালত বেয়া হৈ গৈছে। গৰমো উঠিছে, কিন্তু ঠাণ্ডাও লাগিছে, মানে যিটো হাৱা দি আছে নহয়, অৱস্থা বেয়া হৈ গৈছে মানে। আৰু খোজকাঢ়োঁতেও ওপৰলৈ উঠোঁতে 12 বাজি গ'ল। বহুত কষ্ট হৈছে আহোঁতে, দেখি গম পাইছে চাগে। বাকী গৈ থাকোঁ আৰু
দেখাই আছোঁ আপোনালোকক, চাই থাকিব। আৰু এয়া দেখিছে হৰ্ণবিল ফেষ্টিভেলৰ এটা বৰ্ড লাগি আছে, তাতে চবে ফটো মাৰি আছে। এইটো কি ধুনীয়া এটা লোকেশ্যন, মানে ফটোশ্বুটৰ কাৰণে দেখিছে। আৰু মানুহ দেখিছে কেনেকুৱা ভিৰ, বহুত ফৰেনাৰ আহিছে, বহুত বাহিৰৰ পৰা মানুহ আহিছে দেখিছে চব ফালে। গাইছে এতিয়া ফটো চটো মাৰি যেনে তেনে আহিলোঁ, বহুত ভিৰ। আৰু এইফালে আমি এতিয়া সোমাই যাম। এয়া দেখিছে উইণ্ড' টু নাগালেণ্ড। Cultural groups, Morong Praso, Mano, Karaguna, Halang Nugule, Chennai. দেখিছে আপোনালোকে গেষ্ট আহিছিলে আৰু ইয়াত কিদৰে সম্ভাষণ জনাইছে চবে। তো বাকী আৰু কি কি হয় দেখাই আছোঁ আপোনালোকক, তো চাই থাকিব। The Kandi Range Cultural Troupe representing the Ringma Nagas in Nagaland. The Aichi Sakimi Cultural Troupe representing the Sumi Naga tribe in Nagaland. সেইটোতো ইমান দূৰ ঢুকি নাপাবগৈ। The Garo Cultural Troupe from Ekrani Batar village, representing the Garos in Nagaland. কোনফালে আছে? The Cookie Cultural Troupe from New Chalkot Peren, representing the cookies in Nagaland. The Angami Cultural Troupe from Kekwewa village, Kohima, representing the Angamis in Nagaland. The Mind Blowers Club from Dimapur, representing the Ao Naga tribe. The Lota Yachumaru Cultural Troupe from Kohima, representing the Lotas. And finally, for today, we have the ethnic performing art Dimapur, representing the Sumi tribe in Nagaland. কি হয় এইটো?
2500 বহুত ডাঙৰ আছে কিন্তু ফটো ক্লিক কৰি তাত বিভিন্ন ধৰণৰ ট্ৰাইবৰ গোটেইখিনি সা সঁজুলি আগৰ এইবোৰ চব ইয়াত নাম চাম লিখি দিয়া আছে এইবোৰ দেখিছে এইটো কিবা ধান চান খুন্দে নেকি চাগে গোটেইখিনি ট্ৰেডিশ্যনেল বস্তু ইয়াতে তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিছে এইবোৰ দেখিছে এখন বহুত ডাঙৰ ডলা টাইপ কিবা হয় আৰু এইবোৰ কি হয় ধৰিব পৰা নাই আৰু এইটোৱে ধৰিব পাৰিছোঁ কেটেপা আৰু আমি ইয়াত এতিয়া কুকি টাইপ আছিলে ইয়াত ভিতৰত যিখিনি বস্তু দেখালোঁ আৰু এইখিনি যিবোৰ লগাই থৈছে একদম অৰিজিনেল হয় ইয়াত দেখিলে আপোনালোকে ইয়াত ফটো মাৰিলোঁ আমি আৰু এইফালে ৰ'ষ্টেড চিকেন বাপৰে বাপ 500 Hornet এইবোৰ গোটেইখিনি শিলতে হেৰি কৰা আছে চাওক মই ৱাইন এটা ল'লোঁ হা এগিলাচ যদি টেষ্ট কৰিবলৈ ইমান মিঠা নহয় ক'ত টেষ্ট কৰিম এই চাৰ মানে মিঠা পাৰিছে ইয়াত দেখিছে আগামী টাইপ আগামী কি কি আছে গম নাপাওঁ এইখিনি কিহৰ হয় ন কি হয় এইবোৰ ধৰিবই পৰা নাই এইখিনি কি হয় হে এইবোৰ কি হয় এই মৌজোল নেকি এইখিনি একদম খাটি আৰু একদম আৰু লোকেল ৱাইন চাগে এইখিনি ये क्या है व्हाट इज दिस गुड़ बहुत टाइट देखो এইবোৰ দেখিছে আগামী ট্ৰাইবৰ যিখিনি সঁজুলি এইখিনি ইয়াত প্ৰদৰ্শন কৰিছে ইয়াত বিভিন্ন ধৰণৰ ট্ৰাইব সকলোৰে ওচৰলৈ গৈ আছোঁ এতিয়া বাপৰে তাৰমানে এতিয়া অৱস্থা বেয়া হৈ গৈছে আৰু অলপ পিছত হোৱাৰ লগে লগে ঠাণ্ডাত মানে কঁপি থাকিব লাগিব আৰু এইটো ৰেংমা টাইপ হয় আৰু ইয়াত চব
নিজৰ কালচাৰেল গোটেইখিনি বস্তু আছে। এইবোৰ দেখিছে নিজৰ সঁজুলি। এইবোৰ চব কাঠত কি ধুনীয়াকৈ মানে নিজৰ কালচাৰটো প্ৰদৰ্শন কৰিছে। এয়া চাওক, এইটো কি হয় গম পোৱা নাই অৱশ্যে, এইটো কি বা হয় গম পোৱা নাই। আৰু ভিতৰৰ ফালেও আছে কিবা কিবি। আৰু হয় এইফালে পাহাৰত দেখিছে পুৰা ৰ'দ পৰি আছে আৰু এইফালে বহুত ঠাণ্ডা। ৰেহাংকি ট্ৰাইব, কছাৰী নহদ্ৰাং ট্ৰাইব। কিশোৰ, তোমালোকৰ পূৰ্বপুৰুষ কেনেকুৱা কেনেকুৱা? কছাৰী মৰং। কছাৰী মানে আমাৰ এনচেষ্টাৰ, আৰু মৰং মানে হৈছে ঘৰ। মৰং মানে হৈছে ঘৰ। এতিয়া ব'লা গৈ আহোঁ ভিতৰৰ ফালে, কি কি আছে। এয়া দেখিছে কেইটামান বস্তু চিনি পাওঁ, বাকীখিনি চিনি নাপাওঁ বাৰু। এইখিনি গোটেইখিনি খেতি কৰা সঁজুলি হয় আৰু দাখন বহুত ভাল লাগিছে চাওক। কি শুনিছা কিশোৰ? মছলা। এইটো মছলা খুন্দে নেকি? আৰু এইখিনি তাঁত বোৱা কিবা কিবি আছে চাগে। আৰু এনেই চাওক এখন ধনু। হা কি হয় এইটো? মদ ৰাখে, মদ। কিহৰ হয় এইটো? চাইনিজ মুভিবোৰত দেখিছে চাগে, চাইনিজ মুভিবোৰত যে জেকি চানে যে লৈ থাকে যে কঁকালত, সেইটোৱে হয়। কিহৰ হয়? বহুত পাতল নেকি? এইটো হেৰি আকৌ লাওৰ খোলা হয়। লাওৰ খোলা। লাওটো যেতিয়া পচি যায় নহয়, ভিতৰৰ বস্তুটো ওলাই যায়। এইটো লাওটোৰ মানে এটা বিশেষ গুণ আছে, ই মানে ইয়াৰ ছালটো নপচে, ইয়াৰ ভিতৰৰ বস্তুবোৰ পচে, ইয়াৰ ভিতৰৰ পাল্পটো পচে। সেইটো পচি যেতিয়া ওলাই যায়, তেতিয়া এনেকৈ এটা মানে পাত্ৰৰ মানে সৃষ্টি হয়। ৱাও, বহুত ধুনীয়া লাগিছে। দিছ ইজ কল, কি আছিলে জানো ইয়াৰ নামটো? নাম নাজানো, নাম দিয়াই নাই। বেটাপুলো ন? বনাই আছে মা থাকিলা মানে কুকুৰা মাংস লাগিব নে গাহৰি মাংস লাগিব? কুকুৰাটো খোজ আকৌ। কুকুৰা ক দাও পেটৰ বেচাং 150 bro. 150 কেই পিচ থাকে হুত? ইমান নাজানো বে। তই এইটো শিকি আহিছিলি নেকি? শিকি আহিছে। এয়া ভাপত দিয়া পিঠা। আৰু সেই তাত দেখিছে নাগা হেৰিটেজ ভিলেজ লিখা আছে, পুৰা খাৰা খাৰা। কেনেকৈ উঠিলে কেনেকৈ বনালে নাজানো আৰু, কিন্তু বহুত ধুনীয়া লাগিছে। পাহাৰৰ ওপৰত, পাহাৰৰ মাজত, আৰু ইয়াত সাংঘাতিক ঠাণ্ডা মানে এতিয়া।
You think I'm crazy, but I'm not. You can watch me how I do this stuff. Boy, you looking head, when you listen to my track. I'm not satisfied, see you dead. I want a dead body, ain't got a turn. Let me go, banging on the cat, spell on the spell. Money take his back. You can't move, I don't wanna open the door. I see you rap, better mind is full. So whoever I see, then you ask for more. Devil indeed, and I just ignore. You can't talk about it. Check. Mic check, mic check, mic check, 1 2. গাইছ আমি এতিয়া গৈ আছোঁ ৰুমলৈ কাৰণ বহুত বেছি ঠাণ্ডা পৰিছে এইটো জেকেটৰ কাম দিয়া নাই আৰু এটা জেকেট পিন্ধি আহিব লাগিব তলত আৰু টুপি চুপি লগাই আহিব লাগিব সাংঘাতিক ঠাণ্ডা মানে ইয়াত আহিলেহে এইটো ফিল কৰিব পাৰি মানে ভবা নাছিলোঁ ইমান ঠাণ্ডা হ'ব বুলি আৰু খাই বৈ একেবাৰে ওলাই আহিম চাগে নহ'লে ইমান দূৰ অহা যোৱা কৰোঁতে 12 বাজি যায় এতিয়াতো দৌৰি যাব লগা হৈছে আহোঁতে 12 বাজি যাব কাৰণ পূৰা ওখ আৰু এতিয়াতো ডাউনটো মানে এনেকুৱা বহুত বেছি ডাউন হয় তো বাকী চাই থাকিব তলত কেম্পিং হৈ আছে ইয়াত কেম্পিং কৰিব পাৰি কিমান লয় নাজানো বাৰু আৰু কিমান তলত যাব লাগিব এতিয়া এই একেবাৰে তলত আছেগৈ ৰাস্তাটো তো গাইছ আমি এতিয়া আকৌ ওলাইছোঁ হৰ্ণবিল ফেষ্টিভেললৈ আৰু বাহিৰত বহুত বেছি ঠাণ্ডা পৰিছে মানে চবৰে অৱস্থা চব কি পিন্ধি লৈছে কিছুৰে তো 3টামান জেকেট পিন্ধি লৈছে চাগে দেখাত তেনেকুৱাই লাগিছে হেল্ল' গাইজ কিবা ক'বা হেল্ল' গাইজ গৈ আছোঁ গাইজ বহুত ধুনীয়া ছোৱালী বহুত ধুনীয়া আচৰিত ধুনীয়া ছোৱালী মানে কি ক'ম গাইজ ভাষা নাই বুজাবলৈ অসমততো এনেকুৱা দেখা নাছিলোঁ বহুত দিন ধৰি ছোৱালী নাচাওঁচাকে আছিলোঁ কিন্তু আজি ছোৱালী ৰন্ধা পিঘলি গ'ল ব্ৰ তো আপোনালোকক তাত গৈ দেখাম বাকী চাই থাকক Side का अलग ही swag है Black snap back बड़े track मेरे bag है मसाले कम लेकिन स्वादे अपने खाने में DJ वाले बाबू भी नाचेंगे अपने गाने में जिसे गाना कभी को बचाना और बंदा दिन से शाना तो भी please support करिए ऐसे and keep that same energy I request everyone to take a one picture with me yeah is it fine yeah एक फोटो ले लो यार tomorrow as well at Kisama 5 o'clock when we will have the culture performance made in Nagaland. So will you be there? I'll also be there, but I'll be in the crowd. So come say hi, alright? Until then, we wish you a very good night. We will see you next year. I'm your host, Fajana Whistle, and it has been a wonderful time hosting you. Thank you. হৰ্ণবিল নাগা ভিলেজ ইয়াত অহা নাই দিনত নাহিলোঁ তো এতিয়া আমি ৰাতি আহিছোঁ আৰু ৰাতিৰ নাজাৰাটো কিমান ধুনীয়া চব হৰ্ণবিল নাগা ভিলেজ নাগা টি এণ্ড স্নেক্স বাৰ ইয়াত দেখিছে নাগা চৌকা আৰু এইফালে এইটো চাওক ওহো গান ৱাও কি ধুনীয়াকৈ সজাই থৈছে
এইটো গাৰো, এইটো কছাৰী, এইটো কি কচুৰি, জেলিয়াং, আও, আগামী, তাৰপিছত এইটো লোঠা। আৰে নিজৰ নিজৰ ট্ৰাইবৰ চবৰে গামোচাবোৰ দিয়া আছে। এইটো ৰেংমা আৰু এইটো চাংকে চাং বুলি আছে। আৰু এইবোৰ চব ট্ৰেডিশ্যনেল সিহঁতৰ গামোচা হয় চব জনগোষ্ঠীৰে। এইটো কুকি আৰু এইটো চুমি আৰু এইবোৰ চাওক। কি ধুনীয়াকৈ সজাই লৈছে, কি ধুনীয়া লাগিছে ইয়াত দেখিছে। চব জনগোষ্ঠীৰে গামোচা এনেকৈ লিখি সজাই থৈ দিছে। আৰু এইবোৰ কিবা কিবি আছে, কিবা খোলা টাইপ লাগিছে, চব লাগিছে। আৰু এইবোৰ ডিঙিত পিন্ধা বস্তু। আৰু এইটো হৈছে বন্দুক। দিনতো তাত চলাই আছিলে, দুফালে দুটা। আৰু এইফালে নাগা চৌকাটো, এয়া চাওক নাগা চৌকা। অৰিজিনেল চাল। আমি আহি পালোহি ৰুমত আৰু ফেষ্টিভেলৰ যিখিনি শ্বট আছিলে আপোনালোকক দেখালোৱে। আৰু ইয়াত এতিয়া ভাত চাত খাই আজি শুই যাওঁ। কাইলৈ এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিম। আৰু আজিৰ ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বাই বাই।